নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱযানী আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কাতি বিহু পৰম্পৰা ৰক্ষা কৰি পথাৰ চাবলৈ আহিছোঁ। এয়া চাওক কোন কোন আহিছে মোৰ লগত। কাতি বিহুৰ দিনাখন প্ৰতিজন চহা অসমীয়াই চাকি জ্বলাই সেই কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰা খেতিডৰা শস্য শ্যামলা হৈ সোণগুটি উপচি পৰিবৰ বাবে উপচি পৰাৰ কামনা কৰি পথাৰত চাকি গছি জ্বলায়। আজি কাতি বিহু, অসমীয়াৰ তিনি বিহুৰ অন্যতম হৈছে কাতি বিহু। আমি কঙালী বিহু বুলি কওঁ। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।